আমি এইটো ক'ত আহিছো এতিয়া এইখিনি অৰুণাচল বৰ্ডাৰ ৰিজৰ্ট কপলছৰ কাৰণে চিয়াং ডিষ্ট্ৰিক্ট হয়। এইখন চিয়াং ডিষ্ট্ৰিক্টত ধুনীয়া ৰিজৰ্ট এই বাঁহৰ দলং বনাই থৈছে ধুনীয়াকৈ। এইবিলাক চাব পাৰে, এইবিলাক হৈছে সৰু সুৰা এই মানে দোকান কেম্পাছ এৰিয়া। চ' এইবিলাক সৰু সৰু দোকান, এইবিলাক একদম ইয়াতে টেক্সি ষ্টেণ্ড বাছ ষ্টেণ্ড টুৰিষ্টবিলাক ইয়াৰ পৰা এনেকুৱাকৈ আহি ইয়াতে মানে গাড়ী চাড়ী ৰখায়। এইফালে মন্দিৰ আছে, মন্দিৰ দৰ্শন কৰে। ত' অ'কে গাইজ, প্ৰথমতে সকলোকে সুপ্ৰভাত। আৰু যোৱাকালি যে দিছিলোঁ ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই চাই ল'ব, কাৰণ আমি যি এটা মন্দিৰত গৈছিলোঁ সেইটো মানে শ্ৰীকৃষ্ণৰ বহুত এটা ৰহস্য আছে, শ্ৰীকৃষ্ণৰ প্ৰেম লীলা বহুত এটা ৰহস্য আছে। আপোনালোকে মই ইউটিউবত চাইছিলোঁ কিন্তু আপোনালোকক বুজাই দিব নোৱাৰিম। আৰু মোৰ লগত আছে চতৰীয়া। এই ৰাতিপুৱাৰ পৰা মানে সদায় এইকেইদিন বৰষুণে দি আছে, হয়নে নহয়? বৰষুণে দি আছে। আৰু আজি বহুত কথা ক'ব লগা আছে। মানে যোৱাকালি যে আমি গৈছিলোঁ তাত এটা সেইটো মন্দিৰৰ বহুত এটা ৰহস্য আছে। সেইটো মন্দিৰত মানে এই শ্ৰীকৃষ্ণৰ কিবা প্ৰেম লীলা তেনেকুৱা কিবা ধৰণৰ বেলেগ মানে এটা ৰহস্য আছে। সেইটো আপোনালোকে বাৰু ইউটিউবত চাই ল'ব। মই অকণমান চাইছিলোঁ কিন্তু আপোনালোকক বুজাই দিব নোৱাৰিম। আৰু তাৰ লগতে ছেকেণ্ড কথা হ'ল, মোৰ এই ইউটিউব চেনেলৰ নামটো হৈছে গাঁৱলীয়া ব্লগ 05 বনাই দিলোঁ। আগৰটোতো আছিলে গাঁৱলীয়া বুলি পেলাই, কিন্তু ইটো নিমিলে মানে মিষ্টাৰ আছাম বুলি, সেইটো নিমিলে, সেইটো কাৰণে চেঞ্জ কৰি দিয়া হৈছে। আৰু তাৰ লগতে যোৱাকালি ভিডিঅ'টো বহুত লং হৈ গৈছিল, সেইটো কাৰণে মানে গোটাই দিব নোৱাৰিলোঁ। চ' বহুতখিনি আৰু দেখাব লগা আছে আপোনালোকক, সেইখিনি মই বনাই থোৱা আছে। চ' আজি সেই ভিডিঅ'টোকে মানে অকণমান এডিট কৰি পেলাই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকে কৰ পৰা চাই আছে সেইটো আপোনালোকে কমেণ্ট কৰি দিব। তো চলো ষ্টাৰ্ট। এইবিলাক চাব পাৰে, এইবিলাক হৈছে সৰু সুৰা এই মানে দোকান কেম্পাছ এৰিয়া। চ' এইবিলাক সৰু সৰু দোকান, এইবিলাক একদম ইয়াতে টেক্সি ষ্টেণ্ড বাছ ষ্টেণ্ড টুৰিষ্টবিলাক ইয়াৰ পৰা এনেকুৱাকৈ আহি ইয়াতে মানে গাড়ী চাড়ী ৰখায়। এইফালে মন্দিৰ আছে, মন্দিৰ দৰ্শন কৰে। চ' আমি ইয়াৰ পৰা এতিয়া যাম। এই ক'ত যাম বুলি কৈছিলি? যাব লাগিব কিন্তু হা গগৈ ৰিজৰ্ট। চ' গাইজ, নামটো শুনিলে আপোনালোকে গগৈ ৰিজৰ্ট যাইছোঁ। গগৈ ৰিজৰ্টত কি পায়, কেনেকুৱা কি ধৰণৰে, তাতেতো টিকেট কাটিব লাগিব, এইটো জনা আছে। তো তাতে গৈ আপোনালোকক দেখুৱাম। চ' গাইজ, ইয়াৰ পৰা বাই বাই। আমি এতিয়া যাইছোঁ গগৈ ৰিজৰ্ট এনেকুৱা ৰাস্তাৰে। তো গেটৰ সন্মুখৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম তাতে। আলু বামে আৰু ইয়াংচিং। চ' গাইজ, অৰুণাচল যাইছোঁ আমি এতিয়া, অৰুণাচল ইফালে। অকণমান বৰষুণ দিয়াতে মানে অৱস্থা কেনেকুৱা হৈ গৈছে ইয়াতে। ৰাস্তাটো বহুত বেয়া ন। এতিয়া মেইন সেইফালে যিটো উদালগুৰি হৈ পেলাই যে ভৈৰৱকুণ্ড হৈছে, সেইফালে অৰুণাচল যাব পাৰে। সেইবিলাক ৰাস্তা পৰা বঙিয়া। চ' মেইন টাউনৰ, অৰুণাচলৰ মেইন টাউনৰ ৰাস্তা এইবিলাক। একদম মোৰ পুৰা টাৱাং যাৱা যেন লাগি আছে গাইজ। টাৱাং বোলে ইফালে ইটো ৰাস্তা। চ' গাইজ, ইফালে যাইছোঁ আমি এতিয়া, ইফালে দি যাইছোঁ ভিতৰত। চ' চেক পোষ্টলৈকে যাই আহিম, মানে পাৰ্মিট চাৰ্মিট ইয়াতে বনাই এইবিলাক ধুনীয়া ধুনীয়া চলি। অ' ভাই ধাবা হয় ধাবা। চ' এইবিলাক চোৱা চব ইয়াৰ পৰা মানে অৰুণাচলৰ মেইন পাছটো ইয়াতে চাই চেক পইণ্ট হয়তো। চ' চেক পইণ্টত চাম আমি, ইয়াৰ পৰা ঘূৰিম আৰু এতিয়া ইয়াৰ পৰা সিফালে নাযাওঁ। চ' গাইজ, এইটোৱে দেখাব আহিছিলোঁ আপোনালোকক। চ' গাইজ, মানে আমি এতিয়া অৰুণাচলৰ ইয়াতে মানে ইফালে পাৰ্মিট চাই চেক কৰে। তেতিয়া আমি যেনেকৈ অৰুণাচলত যাওঁতে আমি এইটো ক'ত আহিছোঁ এতিয়া এইখিনি? অৰুণাচল বৰ্ডাৰ মানে টাউনত সিফালে, তাৰ পৰা ইয়াতে মেইনলি চেক কৰে। এইফালে আপুনি যদি অৰুণাচল যায় তেতিয়া আপোনাক ইয়াত চেক কৰিব চব বস্তু মানে। আচ্ছা। ত' গাইজ, আমি যেনেকৈ তাতে এইফালে টাৱাং যাওঁতে যেতিয়া আমাক ভৈৰৱকুণ্ডৰ ওচৰত চেক কৰিছিল, মেইন পাৰ্মিট হিচাপে মানে ইয়াতে বনাব পাৰে। পাৰ্মিটটো ইয়াতে বনালে মানে ইয়াৰ পৰা মেইনলি অৰুণাচল যাব পাৰে। চ' ফাইনেলি আমি এতিয়া এইফালে নাযাওঁ। আমি এতিয়া একো কাগজ পাতি একো বনোৱা নাই। আমি আহিছোঁ এতিয়া ধেমাজিৰ পৰা আমি ধেমাজিৰ পৰা আহিছোঁ। আমি এতিয়া যাম গগৈ ৰিজৰ্ট। চ' গগৈ ৰিজৰ্ট ইফালে তলেদি যাব পাৰে।
হা হা গগৈ ৰিজৰ্ট বহুত ফেমাছ বুলি কোৱা শুনিছোঁ। ফেমাছ বুলি কোৱা শুনিছোঁ। চ' আমি যে এতিয়া মন্দিৰটোত যাই আহিলোঁ তাতো আপোনালোকে যদি ধেমাজিত আহে এবাৰ দৰ্শন কৰি যাব। চ' এইবিলাক চাব পাৰে, ধুনীয়া নাজাৰা ইফালেদি এনেকুৱা চালে চালে ৰাস্তা আছে। এইবাৰ মানে অৰুণাচলৰ ফিল কি ক'ম আৰু না, এইবিলাক চাগে ৰাইডাৰে হয়। বলক আমাৰ মাথা নোহোৱা গাড়ীখন এবাৰ দেখাই দিওঁ। মাথা নাই গাইছে আমাৰ গাড়ীটোৰ। এই ভাই যিদৰে ৰখাইছে তামাম চেকিং। লোকে এই ঘৰটোৰ ফিল লওক, চেক্সি ঘৰ। এই ভাই ধাবা হয় ধাবা। কোনফালে যায়? ঐ অটোখন যে আহিছে, অটোখন যে আহিছে ইফালে সোমাই যাব লাগিব এতিয়া। চ' গাইছ ইফালে যাব লাগে। আমি এতিয়া গগৈ ৰিজৰ্ট হয়। ৰিজৰ্ট মানে আপোনালোকে জানাই ৰিজৰ্টত কি কি আছে, কি কি পায়। চ' ইফালে ঐ মাই গড গগৈ ৰিজৰ্ট। গগৈ দাবুলি মাতিবা চকুতে চাই হাঁহিবা। ফটো উঠিম ৰ এটা। হা অহা টাইমত Sampai River Resort. Welcome to NK Resort, Likabali. So guys, Likabali আহিবলৈ আমি এতিয়া এইটো ৰিজৰ্ট হয় এখন। ৰিজৰ্টৰ ভিতৰত আমি এতিয়া যাম। পাৰ্কিং হয়তো, পাৰ্কিং এৰিয়া চাগে। ভাই 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 ভাই। তো গাইছ আমি এতিয়া আহিছোঁ এখন ৰিজৰ্টত। এইখন ৰিজৰ্ট হৈছে এই লিখাবালি অভাৰ ষ্ট্ৰেং ডিষ্ট্ৰিক্ট, লোৱাৰ চিয়াং ডিষ্ট্ৰিক্ট। চিয়াং ডিষ্ট্ৰিক্টত পাইছোঁ আমি এতিয়া। চিয়াং যে কৈছিলে আপোনালোকে অৰুণাচলৰ চিয়াং লোৱাৰ চিয়াং ডিষ্ট্ৰিক্ট। ফাইনেলি এইখন চিয়াং নদী নাই তো, চিয়াং গাই নদীয়ে হয় কিন্তু ডিষ্ট্ৰিক্টটো চিয়াং না। তো গাইছ আমি এইখিনি অৰুণাচল পৰে না। আমি অৰুণাচলৰ চিয়াং ডিষ্ট্ৰিক্টত আছোঁ। তো ফাইনেলি এই ভিতৰে এনেকুৱা চালিয়া মানে অভাৰ এই পাগলা বে ইমান জোৰেকৈ গৈছে মানে তাতে। তো গাইছ কথাবিলাক ওলাব খোজা নাই। তো ৰাতিপুৱা ওলাই আহিলোঁ আমি চিয়াং ডিষ্ট্ৰিক্টলৈ অৰুণাচলৰ। ধেমাজিৰ পৰা আমি ওলাই আহিলোঁ এতিয়া ভাত পানী খাই আৰু চাম ৰিজৰ্টতনো কি কি দেখা পায়। ইমান ধৰণৰ চাৰিওফালে জংঘল। কাশ্মীৰৰ এখন বিখ্যাত জংঘলত অহা যেন লাগিছে মোৰ এতিয়া। আপোনালোকক কৈছোঁ যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, ধামাল শ্বেয়াৰ কৰি দিব। আৰু মানে এতিয়া ভিডিঅ' বনাব টাইম নাপাব বাৰু। চ' বহাগৰ পিছৰ পৰা আপোনালোকে ৰেগুলাৰ কণ্টেণ্ট পাব। তথাপিও এই নতুন চেনেলটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি থ'ব। ৱেলকাম টু গ'লে ৰিজৰ্ট, গ'লে ৰিজৰ্ট জাং ৰিজৰ্ট মানে গ'লে ৰিজৰ্ট চাব পাৰে। এখন ৰিজৰ্ট হয় ধুনীয়া। এইফালে টুৰিষ্টবিলাক চাব আহে। এইবিলাক ৰিজৰ্ট ইয়াতে কি কিবা টিকেট চিকেট ল'ব লাগে নেকি? হা হোটেল হয় মানে এইখন? হা ৰেষ্টুৰেণ্টহে হয়। তো গাইছ এখন ৰেষ্টুৰেণ্টহে হয় মানে। ইয়াতে মানে ভিউ পইণ্ট আছে, কি খাব পাৰে আপোনালোকে চোৱা। পিঁয়াজ পকৰা, এই ৰোষ্টেড চিকেন, এই বেম্বো চট, এই বহুত এইবিলাক চাবা। খামছো আমি অলপ ফুৰি আহোঁ। এইখন মানে এখন ধাবা চিষ্টেমৰ হয়। টুৰিষ্টবিলাক আহিলে মানে ইয়াতে ধুনীয়া চাই যায় আৰু ন। যিয়ে নহওক নদীটো ক'ব গ'লে ধুনীয়া লাগিছে, ধুনীয়া চোৱা। তাতে কোনো নাই, আমি যাম এতিয়া। নদীখন চোৱা নাবে। ধেমাজিৰ ফিল লওক, ধেমাজিৰ নহয় অৰুণাচলৰ ফিল লওক। ক'ত জংঘলত মাৰবা নিব গৈছা নেকি? চাইডে ঘৰ আছে সিফালে। ঐ সিপাৰে যাব পাৰে নে নাই? সিপাৰে পাৰিম ন? এ ভাই কি বে এইগিলা কি জেগাত আনিছে। মাই গড চোৱা না ভাই লাইকটো আপোনালোকে লাইকটো কৰিবই লাগিব। কাৰণ আপোনালোকৰ কাৰণে কি কৰা নাই মই। অসমত যিমানকেইখন ডিষ্ট্ৰিক্টত যি মানে পপুলাৰ বস্তু আছে চব দেখুৱাম মই। জাষ্ট মোক বহাগত এখন বাইকখন ল'ব দিয়ক, তাৰ পৰা মটো ব্লগ দি আছোঁ। অল আছাম মটো ব্লগ। ফাইনেলি এখন এই ধাবা চিষ্টেমৰে ৰিজৰ্ট ক'ব লাগিব। আৰু মাছ, পানীত মাছ চাম আমি এতিয়া। মাছ ভাই মাছ এইবিলাক মাছ কি মাছ বে। ইয়া মাছ আৰু এইবিলাক কিবা কৰি আছে তাতে নাজানো। তুম্বু বনাই লৈছে। তো ধুনীয়া নেচাৰেল জেগা।
আপোনালোকক দেখাইছোঁ সিফালেতো যাব নোৱাৰে। চ' ফাইনেলি এইখন বাচি গৈছে একদম মাজুলী দ্বীপৰ দৰে। এইবিলাক চোৱা আগতে সিফালে আছিল চাগে, সিফালে পূৰা ঘৰ চৰ তেনেকুৱা আছিল। আৰু এইবিলাক ভাই কি চিন্তা কৰি আছ? চবেই এৰি থৈ গ'ল, তাকে বিচাৰি আছোঁ ছাৰ। ইয়াৰ পৰা আমি এতিয়া গমন কৰি থাকোঁ। আপোনালোকক ৰিজৰ্টখন দেখালোঁ, কি ধৰণৰ ৰিজৰ্ট। আৰু এতিয়া কিবা কিবি খাই যাম এতিয়া মজাকৈ, কি পাওঁ খাই যাম। আৰু চোৱা না একদম কি ফেণ্টাষ্টিক ৰিজৰ্ট, কপলছৰ কাৰণে চিয়াং ডিষ্ট্ৰিক্ট হয় এইখন। চিয়াং ডিষ্ট্ৰিক্টত ধুনীয়া ৰিজৰ্ট, এই বাঁহৰ দলং বনাই দিছে ধুনীয়াকৈ। আৰু ইফালে নাই এতিয়া প্লেচ নতুনকৈ কাটি বনাব খুজি আছে চাগে। আৰু এতিয়া দাদাৰ দোকানত আহিবলৈ ইয়া চাব পাৰে, ইয়াতে চব পায় মানে এতিয়া যি আপোনালোকক লাগে ইয়াতে মানে ক'ব লাগে আৰু আপোনালোকে বহি খাব পাৰে। এইবিলাক ৰুম আছে, এইবিলাক পূৰা আছে। চোৱা অকণমান কিবা এটা খাই যাওঁ, ভোক চোক লাগিছে অকণমান। ত' গাইজ লাষ্ট মুহূৰ্তত অলপ কিবা খাই ল'লোঁ, চাওমিন খাই ল'লোঁ, বহুত ভোক লাগি আছিল। আৰু আজিৰ পৰা এইখিনিতে বাই বাই, পিছত লগ পাইছোঁ। আপোনালোকে নতুন হ'লে ছাবস্ক্ৰাইব কৰি থ'ব, সেইটোৱে আশা কৰিলোঁ আপোনালোকক। ত' বাই বাই গাইজ।